वेलकम बैक टू माय फुसुरी ब्लॉग। आज इमान र'दत এই গৰমত এই ৰ'দ প্ৰতি চাবা নৰি তা আমি ঘৰতে আছো। মই আজি এইব কাঠল আনছো তা কাঠল খাই আছিলো আহি কিনে ভাবলো বোলে আজি ভিডিঅ' এটা বনাই দিওঁ। তো আজি ভিডিঅ'টো বনাই দিলোঁ। ঘৰত কাঠল আনছো, কাঠল খাই আছো। এতিয়া বৰ্তমান গৰম উঠক আৰু আজি গা ধুবা বাৰু খালি ঠিক নাই। তো আপোনালোকে চাই থাকক আজি কি কৰোঁ। এয়া কাঠল আনি আছো আৰু বঢ়িয়াকৈ ধৰি খাই আছো। ঠাণ্ডা পানী এক বটল লৈ কিনে মই যাব আছো এতিয়া মানে আমাৰ গোটেই কথা য'ত আড্ডা হয় তাতে যাই আছো। বহিম একদমক ঠাণ্ডা আছে বঢ়িয়া তাতে চলো। মই তাকে যাম বুলি পিছে আধা ৰাস্তা দেৱাল আমাৰ কি জামলেটটো পাৰবা আজি বড় পাব বুঢ়া ৰাতি পাৰি আছে মানে কুলদা কৰিছে এতিয়া বাহা কথা পাৰি আনি আমি দলং ওপৰত থৈছো। আমাৰ দলংখনৰ ওপৰত এটা জাকৰি দিম, তলত মাছো খাব পাৰিব আৰু ওপৰত হৈ আমি আমাৰ কামত দিব। এই মাছ আছে ৱাদি চাফা কৰিব ধৰিছে সি পানীত ফেলাই দিলাক মান আধা মানে মাছো খাব লাগিব না। সেই মানটো মই অলপ ভালকৈ জাকৰা তো আছে তাতে হাত মাছে এতিয়া খাব আহিব। মাছো খালা আমিও খালো। টোপ চাফা কৰাত লাগি গৈছে। মই কলপাতখন আনি দিলোঁ কাটি। এই টোপ তই মেকছা কি কিবা কবি অঁ চেচ আকৌ নাই সিংকে যায় মোৰ। মই জানে গাঁও চলো কথা সেইকাৰণে মনে মনে থাকে মই গেলি মোৰ গাই জীৱনত আনকাত ভিডিঅ' নাই মানে যাই যি কয় সিহঁতে মই দিমেই ডাইৰেক্ট। মাছ চাও নহয় গান মাছে খাই শেষে কৰলাম। সৰল চৰল পাৰা চব শেষ ঘৰলে আহে জামলে বাঁহ মাৰা শেষ। এতিয়া আমাৰ জেগাত এটা আহিছে এই তাতে খালো বাৰত বঢ়িয়া ঠাণ্ডা চায়া জেগা। বলক আমি এতিয়া তাতে লগ পাই আছো যাই কিনে। বৰ্তমান আহিবলৈ আমাৰ খাল মানে এই খালটোত গা চা আমি ইয়াতে ধুওঁ। চাং আছে সুন্দৰ ইয়াতে। কি মোৰ আকৌ কণ্টেণ্ট নাই মানে হুচকে আছো ইয়াতে হুচকে আছো তাতে তাৰমানে সেইকাৰণে নামটো চেনেলটো নামে সেইকাৰণে ফুচুৰি মানে জহা যি পাওঁ সেয়ে তাৰমানে আছিলো বল্লতটোত পাৰি বল্লতটোত মানে কি কয় জামলেটটোত পাৰি তাৰে পাছত তাতে বহিব আহিলো যাবা। তাৰ পৰা আৰু এতিয়া আমাৰ প্লেন হ'ল বালাপাৰা যাম। আমি বালাপাৰা যাম। সেই আছে আমাৰ অনুপম দা চুকুৰ আছে ইভাগে চুকুৰ আলি এটি ইভাগে আমাৰ ভাইটি আৰু বিকাশ দা আহিছে আমাৰ ইভাগে বিকাশ দা আহি গেল। টাউনৰ কথা গুৰুত্ব নেদে সেয়ে বুজাইছি মই কিয় লগ ধৰো মই কাষ্টমাৰক লগ নধৰো। অংকুৰে লগ ধৰছা নেকি? ই প্লেনত আছিল আমাৰ ইটো প্লেনত নাছিল নিজে আহি উঠছি। এনে যাম তুমি চাই থাক ফুচুৰি ব্লগ। কাৰোবাক দম দি আছে যাবা ওলাই আহি কিনে এনকে ৰখি থাকবা নৰি এটা দম দিবা গৈছি এটা আহি কিনে আৰু ঘৰত গৈছে চশমা এইবাৰ খালে আনছি চেম চশমা লৈছে বোলো আহিও দে আৰু। বৰ্তমান আমি যাই আছো সুন্দৰ আলোচনা চলি আছে কয় কি চলি আছে একলেণ্ডত বা একলেণ্ড কাই কাই যাব। মইতো নাযাওঁ একলেণ্ডত মোৰ ইমান পইচা হৈছা নাই যিহেতু আমাৰ দুইটা ব্লগাৰ মই আমি যাই আছো বৰ্তমান। काय कोला मालतू काय कोला तर सुकुरले एक गोटे पृथ्वी आहे जाने ही जे बोले ब्यूटीफुल पर्सन আপনি কাহিনী তো কি জানো না ইয়া সুকুরলে নামটো আগতে মই আসলো তো কিয়া মানে কলো পলিটিশিয়ান হলি সুকুরলে ধরে কি গম না পড়িতে সুকুরলে গুনি হি সুকুরলে ইয়ার বাইরে বলে সুকুরলে গেলা সুকুরলে বলে সুকুরলে বলে মই বৰ্তমান এতিয়া মানে আমি ঘৰতে যাইছো। আমি কালদিয়া বননিত চুইমিং পুল এটা আছে তাতে আমি যাম গা ধুম অলপ এনজয় কৰিম। আমি গোটেই গোটেই যাম ঠাই ধেমালিৰ মাজত গোটেই গোটেই আমি যাই আছো। আমাৰ লগত আছে আজি বিকাশ দা ইভাগে আমাৰ ভাইটি ইভাগে আমাৰ চুকুৰ ইভাগে আমাৰ অনুপম দা পাছত ব্ৰেকেটত চেঠি
মই বিকাশ ব্ৰেকেটত ধুমা তো বলক নাই বলো বেটা কাল দিয়া বননি ইয়াতে গা ধুম তাতে গা ধুম ডাইৰেক্ট যাই কিনে এইটা গা ধুম আহি পাইছো এতিয়া আমি গা ধুম আহি পালো আমি চুইমিং পুল এতিয়া গা চা ধুই আছে ইয়াতে চুৰ ঘুমনা নওঁ নামুনা নামনো ধুবাও পাৰো আমি এটা চুইমিং পুলত নামিম নামাৰ আগতে আমাৰ ই ধুই আছে চাৱাল লৈ আছে সুন্দৰ গা চা ধুই যাব ই গেল এতিয়া তাৰে পাছত বিকাশ দা ধুব নেকি বিকাশ ধুবি নেকি মজা এতিয়া যাম সুন্দৰ গা চা ধুম চাই থাকক ঠাণ্ডা না গৰমে পানী পাবাল বহুতে ঠাণ্ডাই যাবা নৰিয়ে বহিয়ে ভাল লাগছে এতিয়া আমি আহি গলো চুইমিং পুলত বিকাশ দা গা ধুই আছে বিকাশ দা দেখাই দিয়া বিকাশ দা আছে ভাইটি অনুপম দা আমাৰ লগত নাই আমি সুন্দৰ গা ধুই আছো বিকাশ দা গা ধুইছে সুন্দৰ গা ধুইছে ইয়াতে মজা সুন্দৰ ফিল দেখো আহিলো ইয়াতে খালো ৰুটি পৰঠা আমি গোটেই গোটেই খালো ইয়াতে তো আহি কিনে আমি লাগ পালো ইয়াতে আমাৰ বিশ্বদা বিশ্বদা গা চা ধুই কেনে লাগিল অতি সুষমূলক পৰিৱেশ আৰু এই আইচক্ৰীম খাইছো ইয়াতে মানে 30 টকা টিকটত আইচক্ৰীম নাপাই নাপাই জব পাই এক্সট্ৰা কিনবা লাগিব দলেৰ খাইছো তেতিয়া খাই 30 টকাতে গোটেই ফ্ৰী হ'ল হয় দিবে তো ভাল লাগছে আপোনালোকে আহক গা ধোৱা সুন্দৰকে এটা সুন্দৰ পৰিৱেশ তো যদি ভিডিঅ'টো আজি চাই ভাল লাগছি তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব খিনি কৰি দিব আজি এল্লো আপোনালোকক দিয়ক আমি যাওঁ আৰু গোটেই কথা চব যাবা আছো বাই বাই আমাৰ অনুপম দা বিকাশ দা গোটেই কথা আমি আহিলো আমি তাত যাওঁ বাই বাই ঘৰৰ বুলি ছাবস্ক্ৰাইবটো কৰি দিবি আৰু